প্ৰতিমাহে 2500 টকাকৈ বিনামূলীয়াকৈ পাব বিচাৰে নেকি? যদি বিচাৰে তেনেহ'লে ভিডিঅ'টি আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ, বহুতেই জৰুৰী। আপোনালোকে ভিডিঅ'টি স্কিপ নকৰিব। অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকলৈ মুকলি কৰিছে অন্য এখন নতুন আঁচনি। এতিয়ালৈকে কাৰ্যকৰী কৰা হোৱা নাই। 2025 তাৰিখৰ 10 অক্টোবৰ মাহৰ পৰা আপোনালোকৰ এই আঁচনিখন কাৰ্যকৰী কৰা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আপোনালোকলৈ লৈ আহিছোঁ মই অন্য এটা বহুতেই ভাল খবৰ। অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকলৈ মুকলি কৰা হৈছে জীৱন প্ৰেৰণা নামৰ এখন নতুন স্কিম, যিখন আপোনালোকৰ কাৰ্যকৰী কৰা হ'ব 2025 অক্টোবৰ মাহৰ পৰা। অসম চৰকাৰে আৰম্ভ কৰিছে যিখন জীৱন প্ৰেৰণা নামৰ এই আঁচনিখন অক্টোবৰ মাহৰ পৰা আপোনালোকৰ যিহেতু আৰম্ভ কৰা হ'ব, এই সাহায্য কেৱল অসমৰ স্থায়ী বাসিন্দাসকলৰ বাবেহে প্ৰদান কৰা হ'ব। এই কাৰ্যসূচীৰ পৰা আপুনি লাভৱান হ'বলৈ আবেদন জমা দিব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। ৰাজ্যিক আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ গৱেষকসকলে 25,000 টকাকৈ লাভ কৰিব আৰু দিব্যাংগ ছাত্ৰ ছাত্ৰীয়ে 50,000 টকাকৈ লাভ কৰিব। এই আবেদনখনৰ নাম হৈছে জীৱন প্ৰেৰণা আঁচনি। ইয়াৰ উদ্দেশ্য হৈছে চাকৰি বিচাৰি ফুৰা অসমৰ শেহতীয়া স্নাতক আৰু গৱেষণা পণ্ডিতসকলক আৰ্থিক সাহায্য প্ৰদান কৰা। কোনসকলে এই বেনিফিট পাব? যিসকলে গ্ৰেজুৱেট পাছিং কৰিব, যিসকল গ্ৰেজুৱেট পাছ কৰা হ'ব লাগিব 2025 চনত। গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিজ এণ্ড কলেজ, বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰা 2025 চনত আপোনালোকে স্নাতক ডিগ্ৰী পাছ কৰা হ'ব লাগিব আৰু গৱেষণা যিটো ৰিচাৰ্চ স্কুল তাৰ পৰা আপোনালোকে পাছ কৰা হ'ব লাগিব। আৰ্থিক সাহায্য স্নাতকসকলৰ বাবে প্ৰতিমাহে 2500 টকাকৈ আৰু গৱেষণা কৰাসকলৰ বাবে এককালীনভাৱে 25,000 টকাকৈ প্ৰদান কৰা হ'ব। মুঠ বাজেট আছে 25 কোটি টকা আৰু এপ্লিকেশ্যন মোড আপোনালোকে অনলাইনৰ যোগেদি এপ্লাই কৰিব লাগিব। এতিয়ালৈকে ইয়াৰ পৰ্টেল অন হোৱা নাই। অক্টোবৰ মাহৰ পৰা ইয়াৰ পৰ্টেল অন হ'ব বুলি ঘোষণা কৰা হৈছে। এতিয়া জানো আহক ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপোনালোকৰ পোনপ্ৰথমে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। তাৰপাছত ৰাজ্যিক বা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা 2025 চনত স্নাতক ডিগ্ৰী উত্তীৰ্ণ কৰা হ'ব লাগিব বা সম্পূৰ্ণ কৰা হ'ব লাগিব আৰু পৰীক্ষাৰ্থীয়ে বিশ্ববিদ্যালয়সমূহৰ পৰা প্ৰদান কৰা পৰিচয় পত্ৰ দিব লাগিব। ডকুমেণ্টছ কি লাগিব? ডকুমেণ্টছ আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ৰেচন কাৰ্ড লাগিব, আধাৰ কাৰ্ড লাগিব আৰু তাৰ লগতে আপোনালোকৰ পেন কাৰ্ড লাগিব। বন্ধু বান্ধৱীসকল, এতিয়ালৈকে ইয়াৰ কোনো ধৰণৰ পৰ্টেল অন হোৱা নাই। ইয়াৰ পৰ্টেল অন হ'ব অক্টোবৰ মাহৰ 2025 তাৰিখৰ পৰা। ডেটো ফিক্স হোৱা নাই। যেতিয়া আপোনালোকক হ'ব সম্পূৰ্ণ পৰ্টেলৰ সৈতে সম্পূৰ্ণ দিম, আপোনালোকে পাই যাব। আৰু যদি মোৰ চেনেলত এতিয়া নতুনকৈ আহিছে, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। ভৱিষ্যতে এনেকুৱা ধৰণৰ ভাল ইনফৰ্মেটিভ খবৰবিলাক পাই থাকিবলৈ আৰু জব ইনফৰ্মেশ্যনৰ খবৰবিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টি যদি ভাল লাগে আপোনালোকে সকলোৰে সহায় হোৱাকৈ ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। চ' বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।